ফটো দি কৰো এইটো অলপ মানুহটো অৰিজিনেল মালটো ওলাওক না ক'ৰ পৰা আনিছে কি আনিছে আমাৰ ইপিনে কিন্তু এনেকুৱা ইনচিডেঞ্চ নাই হাতীৰ দাঁত থকা মানে সিডিয়াল নালাগে তো পিটিএল চাবা দিয়া পিটিএল চাই লোৱা দিলে 1 ঘণ্টাৰ ভিতৰত ধৰিব দিছে অফ থাকলে ক'ত অফ হৈছে চাবা দিয়া কি নাম দুজনের নাম কি আমার নাম রাজু মজুমদার রানু মজুমদার আর এর নাম বাসুদেব মজুমদার ঘর কোট বাসুদেবের বাবার নাম কি কৃষ্ণ মজুমদার আছে না ঘর কোট দুজন ঘৰৰ পৰা পাইছে বস্তু আপোনাৰ কাৰ ঘৰৰ পৰা পাইছে এইজন কি লাগে আপোনাৰ ভতিজা লাগে বস্তু তেওঁ লৈ আনিছে লৈ আনি আপোনাৰ তাত থব দিছে আনি মই কৈছোঁ যে মানুহ আহিছে চাব অঁ তোৰ কি নাম ঠিক আছে গোটেইকেইজন আহিবা দিয়ক 6:30 ডিউটি চলিব আৰু বাৰে বাৰে কৈ থাকব যাব চাৰে দিব দিছিল আজি আমি আমার মাননীয় এসপি স্যারের তত্ত্বাবধানত একটা গোপনোত্তর কমিটি আমার এসপি ক্রাইম টিম আর আমার বৰগাই থানায় মিলি পেলাই দুজন সন্দেহজনক ব্যক্তি বাসুদেৱ মজুমদাৰ আৰু ৰাণু মজুমদাৰ ঘৰত আমি চাৰ্চ কৰোঁ আৰু তেওঁলোকৰ ঘৰ চাৰ্চ কৰাত দুটা সন্দেহজনক হাতীৰ দাঁত পোৱা হয় আৰু উক্ত হাতীৰ দাঁত দুটাৰ ৱেট প্ৰায় 4.944 গ্ৰামছ আছিলে আৰু লগে লগে উক্ত হাতীৰ দাঁত চিজ কৰোঁ আৰু দুজন ব্যক্তিক্ৰমে বাসুদেৱ মজুমদাৰ আৰু ৰাণু মজুমদাৰক আটক কৰিছোঁ আৰু এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হ'ব আৰু অহাকালি তেওঁলোক মহান্যায়ত প্ৰেৰণ কৰা হ'ব ঘৰ ক'ত আছে তেওঁলোকৰ ঘৰ হ'ল হলপুখুৰী পশ্চিম বালু অঞ্চল ধৰা পৰিছে ক'ৰ পৰা তেওঁলোকৰ ঘৰৰ পৰাই তেওঁলোক ধৰা হৈছে আৰু দুটা হাতীৰ দাঁতো তেওঁলোকৰ ঘৰৰ পৰাই চিজ কৰা হৈছে